আজি আমি বনাবলৈ লৈছোঁ গাজ টেঙাৰ সৈতে গাহৰি মাংস। ইয়াৰ বাবে প্ৰথমতে মাংসখিনি বইল কৰি লোৱা হৈছে। তাৰ পাছত আদা, নহৰু, জলকীয়াৰ পেষ্ট, লগতে পিঁয়াজ আৰু আলু কাটি লোৱা হৈছে। তাৰ পাছত ইয়াত আমি যিখিনি মছলা ব্যৱহাৰ কৰিম, যেনে জিৰা গুড়ি, গৰম মছলা, মিট মছলা, লগতে ৰেড চিলি, এই গোটেইখিনি মছলা বাটি এটাত অকণমান পানী দি তিয়াই থৈছোঁ। তাৰ পাছত কেৰাহী এটাত অকণমান তেল ব্যৱহাৰ কৰি আলু আৰু পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। অকণমান ভাজাৰ পাছতে ইয়াত আমি বইল কৰি থোৱা মাংসখিনি দি মাংসখিনিও অকণমান ভাজি লোৱা হ'ল। মাংসখিনি এনেদৰে অকণমান ভজাৰ পাছতে ইয়াত আমি নিমখ দিছোঁ। নিমখ দিয়াৰ পাছত পুনৰ লৰাই লৈছোঁ যাতে নিমখটো ধুনীয়াকৈ সোমাই পৰে মাংসৰ ভিতৰত। তাৰ পাছত পুনৰ আমি ইয়াত ব্যৱহাৰ কৰিছোঁ হালধি। হালধিখিনি দিয়াৰ পিছতো আকৌ এবাৰ লৰাই লৈছোঁ যাতে হালধিখিনি ধুনীয়াকৈ মিক্স হৈ যায়। হালধিখিনি দিয়াৰ পাছত ইয়াত আমি দিছোঁ গাজ টেঙাখিনি। গাজ টেঙাখিনি দিয়াৰ পাছত পুনৰ একেধৰণে লৰাই লৈছোঁ যাতে গাজ টেঙাখিনি অকণমান ভজা ভজা নিচিনা হৈ পৰে। গাজ টেঙাখিনি দিয়াৰ পাছত ইয়াত আদা, নহৰু, জলকীয়াৰ পেষ্ট এইখিনি দি পুনৰ আমি লৰাই লৈছোঁ। এইখিনিতে এটা মন কৰিবলগীয়া কথা হ'ল যে আমি এইখিনি ভাজি থাকোঁতেনে গেছটো হাই কৰি নল'ব, তেতিয়া আমি ভাজি থকা মছলাখিনি কেৰাহীটোত লাগি যাব পৰা সম্ভাৱনা থাকে। সেয়েহে আমি কেৰাহীখনত ভাজি থকাৰ সময়ত গেছটো মিডিয়াম কৰি লৈছোঁ। এনেদৰে ভজা ভজা হোৱাৰ পাছত ইয়াত আমি বাটিত থৈ দিয়া মছলাখিনি দি দিছোঁ। এয়া মছলাখিনি দিয়া হ'ল। মছলাখিনি দিয়াৰ পাছত পুনৰ আগৰ ধৰণেৰে লৰাই দিছোঁ। অকণমান লৰাই লোৱাৰ পাছতেই মছলাখিনিৰ পৰা তেলটো বিৰিঙি উঠিছে। এনেদৰে তেল বিৰিঙি উঠাৰ পাছত কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ। কুহুমীয়া গৰম পানীখিনি দিয়াৰ পাছত পুনৰ অকণ হাতাখনেৰে লৰাই ল'ব যাতে কেৰাহীটোৰ তলত লাগি থকা মছলাখিনি পানীৰ লগত মিক্স হৈ পৰে। এয়া মাংসখিনি অকণমান ঢাকি থ'ব। ঢাকাৰ পিছতেই দেখিব মাংসখিনি ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে। উতলি থাকোঁতে ইয়াত আপোনালোকে অকণমান গৰম মছলা এড কৰিব পাৰে। এইটো আচলতে নিদিলেও কোনো কথা নাই, অপশ্যনেল হয়। কিন্তু মই অকণমান ইয়াত গৰম মছলা ব্যৱহাৰ কৰিছিলোঁ। ইয়াৰ পাছত আপোনালোকৰ ইচ্ছা অনুসৰি পানীটো কিমান থয় তাৰ অনুপাতে গেছটো অফ কৰি দিলেই হৈ গ'ল আমাৰ মাংস খোৱাৰ বাবে ৰেডি। মাংসখিনি চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। নমস্কাৰ।